ফাইনেলি পাই গৈছোঁ আৰু আহি ভাল লাগিছে বহুত অকলে অকলে In 100 meters, sharp right. মজা লাগিছে ৱেলকাম ফ্ৰম দ্য দীপাম এডোখৰে প্ৰথম আৰম্ভণি বিহুটো ইয়াৰ পৰাই ভাল লাগিছে ভিতৰৰ পৰা কেনেকুৱা হয় গৈ চাই লওঁ টোটেল ষ্টেপ 1056 বুলি কৈছে এক্সপিৰিয়েঞ্চ এটা আছে নথকা নহয় ইয়াততো ষ্টেপবোৰ সৰু সৰুৱে পাইছোঁ বাৰু আগলৈ কেনেকুৱা আছে নাজানো কেদাৰনাথৰ নিচিনা নহ'লে হ'লা ওম নমঃ শিৱায় আৰম্ভণি কৰিছোঁ ইয়াৰ পৰাই পুনৰবাৰ আকৌ কেদাৰনাথ যোৱাৰ এক্সপিৰিয়েঞ্চ লৈ লৈছোঁ তাৰ নিচিনা ইমান ডাঙৰ ডাঙৰ ষ্টেপ নহয় বাৰু আৰু 1000 কিমান আছে বুলি কৈছে তো সৰু সৰু ষ্টেপ যে সেইটো কাৰণে চাগে বেছি দূৰো নহ'ব চাগে তো ভিউ ইয়াৰ পৰা ধুনীয়া লাগিছে এখন নদী এখন কি নদী নামটো নাজানো দেই 1000 ষ্টেপ পালোহিয়ে নেকি ফাইনেলি পাই গৈছোঁ ওপৰ তাতে আছে বা মন্দিৰ এভাগ আছে এইটো ইয়াৰ বেক ভিউ তো নামি নামি আহি আছোঁ এতিয়া চাবলগীয়া বিশেষ একো নাই কিন্তু আহিবলৈ হেঁপাহ এটা আছিল সেইটো কাৰণে আহিলোঁ মাজুলী ভিডিঅ' আপোনালোকে পাব বেছি সময় নাই অকণমান খেলি মেলি এটা লাগি আছে তো এইটো ভিডিঅ' আগতে যায় নে মাজুলী ভিডিঅ' আগতে যায় নাজানো কিন্তু চাবলৈ বিশেষ একো নাই এনেই পাহাৰ এটাৰ ওপৰত উঠি পিনি আৰু বিশেষ মানে সিমান একো নাই মানে ফটোত মানে ইমান ধুনীয়া লাগিলেও ইয়াত ধুনীয়া হ'লেও মানে বেলেগ বিশেষ বুলিবলৈ একো নাই ওপৰত মন্দিৰ এটা আছে তো আহিবলৈ হেঁপাহ এটা আছিল আহিলোঁ আৰু সেইটো কাৰণে তো এতিয়া ঘৰলৈ গৈ আকৌ চাইছিলোঁ দিহিং পাটকাই বহুত দূৰ এপাত 53 কিলোমিটাৰ 1 ঘণ্টা লাগিব তো মোৰ ইয়াৰ পৰা শিৱসাগৰলৈ যাওঁতে 2.5 ঘণ্টা লাগিব তো 10টামান বাজিব ৰাতি পাওঁতে সেইটো কাৰণে ভাবিছোঁ এতিয়া নাযাওঁ এতিয়া চিধা যাম এতিয়া ধাবা এখনত কিবা এটা খাম খাই লৈ ঘৰমূৰা হৈ দিওঁ আৰু তো বাকী আকৌ নেক্সট মনডেত লগ পাই আছোঁ এইটো সোমবাৰ মানে সোমবাৰে উইক অফ থাকে মোৰ সেইটো কাৰণে উইক অফ পালেই মই যেনি তেনি গুচি যাওঁ তো নেক্সট সোমবাৰত আকৌ লগ পাম তো বাই বাই আজিলৈ টাটা কেনেকুৱা পালে ভিডিঅ'টো চাই জনাব বিশেষ একো নাই বাৰু এনেই চাব পাৰিব আৰু প্ৰাকৃতিক পৰিৱেশ চাব পাৰিব আৰু এনেই